কিন্তু সেইটো মিছা কথা আচলতে ভাল নাটক হ'লে ভ্ৰাম্যমান চাবই তাৰ একান্ত প্ৰমাণ এইবাৰ বৰদৈচিলা থিয়েটাৰ নমস্কাৰ আপোনালোক আটাইকে আমাৰ মাইণ্ডচাৰ্জাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা তো ভাই আৰু বেহেনো অসমত আৰম্ভ হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ বতৰ তো আজি আমি ভাবিলো কি থিয়েটাৰ এখানে চাই আহো আৰু লগতে আপোনালোককো কিবা কিবি অকণমান দেখা পাক দিলে আমি চেষ্টা কৰোঁ তো তেন্তে বলক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মনময়ূৰ সংখ্যা চোৱা নাই বা বৰদৈচিলা তিনিখন নাটকে উৎকৃষ্ট নাটক তেওঁলোকক আপুনি কি ক'ব তেওঁলোকে মনময়ূৰ সংখ্যা দেউতা গৃহলক্ষ্মী তিনিওখনেই উৎকৃষ্ট নাটক আৰু যদি তেখেতসকলে এই নাট উপভোগ নকৰে তেনেহ'লে ভ্ৰাম্যমানৰ নাটক মানে ভাল নাটক চোৱাৰ পৰা বঞ্চিত নিশ্চয়কৈ হ'ব আৰু তেখেতসকলক আহ্বান জনাইছোঁ এনেকুৱা উৎকৃষ্ট নাটক চোৱাৰ সুবিধাকণ তেখেতসকলে হেৰুৱাইছে মিছা ক'লে কি হ'ব ফ্ৰেণ্ডছ অসমতো বানপানী হয় আমেৰিকাতো বানপানী হয় কিন্তু অসমত এনেকুৱা এটা বস্তু হয় যিটো অসমত হয় অনলিয়ন আমেৰিকা জাপান কতোৱে নহয় যিটো হৈছে ভ্ৰাম্যমান থিয়েটাৰ যিটো আমাৰ কাৰণে মস্ত ডাঙৰ গৌৰৱৰ কথা এয়া গাড়ী এডভাৰটাইজিং কৰি আছে এইখন গাড়ীয়ে এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এইখন গেট তো এতিয়া আমি গ্ৰীণ ৰুমত সোমাইছো আৰু এয়া হৈছে নটৰাজ অৰ্থাৎ নটৰাজৰ মূৰ্তি যাৰ আশীৰ্বাদ লৈ প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী কলা কুশলীয়ে ভ্ৰাম্যমানৰ বা নাটকৰ সকলো কামবোৰ আৰম্ভ কৰে বা যিসকলে এতিয়াও মনময়ূৰ সংখ্যা চোৱা নাই কি ক'ব আহক বৰদৈচিলা থিয়েটাৰলৈ আহক মনময়ূৰ সংখ্যাৰ চাওক আমাক আশীৰ্বাদ কৰক এই বছৰৰ সৰ্বশ্ৰেষ্ঠ নাটক হৈছে মনময়ূৰ সংখ্যাৰ আহক আপোনালোক সকলোৱে আহক আমাৰ বৰদৈচিলা থিয়েটাৰৰ মনময়ূৰ সংখ্যাৰ উপভোগ কৰক আপুনি কি ক'ব মনময়ূৰ সংখ্যা চাব লাগে নে নালাগে আৰে মনময়ূৰ সংখ্যাৰ যদি মানুহে নাচায় মানুহে ঠগন খাব গতিকে যিসকলে এতিয়াও মনময়ূৰ সংখ্যা চোৱা নাই অতি শীঘ্ৰে য'তেই নহওক কিয় আহক আৰু মনময়ূৰ সংখ্যাৰ উপভোগ কৰক তো ফ্ৰেণ্ড আমি আপোনালোকক নাটকৰ কোনো দীঘল দৃশ্য দেখাব নোৱাৰিম এইটো এটা ইলিগেল কাম হয় তো সৰু কেইটামান দৃশ্য দেখাই দিছো আহক সৰু চকুৰে কালৈনো চাইছা মিচিক মাছাক হাঁহিৰে আৰু এয়া হৈছে বিহাইণ্ড দ্য চিন মঞ্চৰ পিছফালে অহৰহ ব্যস্ত থকা ব্যক্তিসকল এওঁলোক অবিহনে ভ্ৰাম্যমান সদায় আধৰুৱা এওঁলোকৰ বাবে আমি মঞ্চত নিমিষতে দেখা পাওঁ ডাঙৰ অট্টালিকা এয়াৰপোৰ্ট ৰেল লাইন বাছ ৰেলগাড়ী ইত্যাদি মন যোৱা মানে পেটত থকা সন্তানেও মন যোৱা বা পেটত থাকোঁতেই কচু খায় জন্ম হ'লে বা কাক কিমান কচু হামিদা আমি আহিছোঁ মাইণ্ডচাৰ্জাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আচলতে আমি কোনো থিয়েটাৰৰ প্ৰমো নকৰোঁ বা একো সেনেকুৱা নকৰোঁ কেৱল ভাল যিকেইখন নাটক সেইকেইখন দৰ্শকক চোৱাৰ কাৰণে অনুৰোধ কৰোঁ তো আপুনি কি কৰি ক'ব বহুত ধন্যবাদ তোমালোকৰ পেজটোৰ পৰা ইয়ালৈ আহিছা আমাৰ কাৰণে বহুত গৌৰৱৰ কথা কাৰণ কি তোমালোকৰ দায়িত্ব হ'ল যে সমাজত ভাল কিছুমান বস্তু মেছেজ দিয়ে আমি কি হৈছোঁ এটা বাৰ্তাটো সমাজলৈ আগবঢ়াই দিয়াৰ একান্ত দায়িত্ব তোমালোকৰ আমি কৰিবলৈ আহিছে খুবেই ভাল পাইছোঁ আমি তোমালোকে দেখিছাই বিউটি বান্ধৰ এটা অৱস্থা আমি এতিয়া 7 নম্বৰ চুৰ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু প্ৰথম পেণ্ডেলত এইটো আচলতে এই জেগাত বোলে পৰ্যটকৰ মতে এইটো অভিলেখ হৈছে আমি আগতে এতিয়া অহা নাই মই কিন্তু আমি যিটো দেখিছোঁ প্ৰথম পেণ্ডেলত আমি ভাবিছোঁ কিবা এটাতো হ'ব মানে বৰদৈচিলা থিয়েটাৰে বা কিবা এটা ঘটিব কিন্তু ইমান যে কিবা এটা ঘটিব ভবা নাছিলোঁ মানে শিখৰলৈ গৈছেগৈ এই প্ৰথম পেণ্ডেলতে বহুত ভাল লাগিছে আমাৰ কাৰণে বহুত ভাল কথা এইটো আমি চেষ্টা কৰিম আৰু সততাৰে নাটক কৰিম আৰু মই ভাবোঁ এই আমাৰ সততাৰ মানে সৎ নাটক কৰিছোঁ সঁচাৰ্থ নাটক কৰিছোঁ আমি কোনো হেলকিবাজি কৰা নাই আমি অকল বিশুদ্ধ নাটক কৰাৰ চেষ্টা কৰিছোঁ অভিজিৎ ভট্টাচাৰ্যই 3খন নাটক দিছে দেউতা এখন ছুপাৰ ডুপাৰ কাহিনী নাটক এখন মানুহজন তেওঁ জীয়াই আছে আৰু সেইজনক আমি লগো পাইছোঁ বহুত মানুহে লগ কৰিব পাৰিব গৃহলক্ষ্মী আৰু এখন হ'ল ইয়াত অৱজন বিদিত চবতকৈ বেছি প্ৰচাৰিত আৰু চবতকৈ বেছি মানুহে চাবলৈ উন্মাদনা হৈ আছে মানুহৰ মনত সেইখন হ'ল মনময়ূৰী সংখ্যা সুন্দৰ এখন নাটকৰ কাহিনী ক'ব নাযাওঁ আপোনালোকে চাওক মই তোমালোকৰ পেজৰ জৰিয়তে মই অসমবাসীলৈ অনুৰোধ কৰিছোঁ যে ইয়াৰ পাঠকখনত আমাৰ পূৰ্বখনত মনত যি
মানে ধাৰাসাৰ মানুহ অহা দেখিছোঁ বা নাটক আহিছে। এই পথ অব্যাহত থাকক, এই পথত আৰু মিছিল যোগ হওক। বহুত বহুত ধন্যবাদ। অসমবাসী ৰাইজৰ মৰমৰ অবিহনে কোনো থিয়েটাৰ, কোনো শিল্পী কোনো কামত নাহে। আৰু এটা কথা কি, মই এইবাৰ এটা কথা আমাৰ শিল্পীসকলে আমি কেতিয়াবা ভাবিবমান শিল্পীসকল কেতিয়াবা আমি চিন্তাত কৰোঁ যে কিয় ভাবিবমান নোচোৱা হৈছে নেকি মানুহে। কিন্তু সেইটো মিছা কথা। আচলতে ভাল নাটক হ'লে ভাবিবমান চাবই। তাৰ একান্ত প্ৰমাণ এইবাৰ বৰদৈচিলা থিয়েটাৰ। আমি বহুত সুখী। বৰদৈচিলা থিয়েটাৰসমূহ শিল্পীৰ হৈ মই আপোনালোকৰ চেনেলৰ জৰিয়তে বহুত শুভেচ্ছা জনাইছোঁ অসমৰ ৰাইজক। আহক আমাৰ বিশুদ্ধ নাটক চাওক, আমাক সমালোচনা কৰক, সমালোচনা কৰক। আমি আৰু কিবা এটা আগবঢ়াৰ কাৰণে আমাক মনোবল দিয়ক, প্ৰেৰণা দিয়ক।